Hello everyone, good morning. কি খবৰ সকলোৱে আশা কৰিছো আপোনালোকৰ ভাল আৰু মোৰো ভালেই। আজি আকৌ নতুন এটা ব্লগ লৈ আহিছো। আশা কৰিছো সকলোৱে এখলৈকে চাব বুলি আৰু যি সকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে সাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আকৌ নতুন ভিডিঅ'বিলাক মই যদি আপলোড কৰো আপোনালোকে মানে ভিডিঅ'বোৰ পাই থাকিব আৰু যদি আপোনালোকে সাবস্ক্ৰাইব কৰি নলয় তেন্তে মই যদি ডেইলি যদি ভিডিঅ' আপলোড কৰো আপোনালোকে দেখা নাপাব। সেই কাৰণে আপোনালোকক পুনৰবাৰ কৈছো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, অল কৰি দিব। তেতিয়া আপোনালোকে মই যেতিয়াই আপলোড দিও নটিফিকেশন পাই থাকিব। সো এতিয়া ব্লগটো আৰম্ভ কৰিছো এখলৈকে চাব বুলি। এতিয়া 12টাই বাজিব হ'ল আৰু 12টাই বাজিলে আৰু গা পা ধুই আজৰি হলো, খাই বৈ আজৰি হলো আৰু সো আজি আকৌ নতুন এটা বোলো ব্লগ ষ্টাৰ্ট দিও সেই বুলি আহিলো। আশা কৰিছো শেষৰলৈকে চাব বুলি আৰু ছোৱালী নাই কাষৰ ঘৰত মানে লগৰ ছোৱালী এজনীৰ লগত খেলিবলৈ গৈছে। তাকে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু হাজবেণ্ডো নাই, গ'লেই 10টামান বজাত। আজি এফাললৈ যাম বুলি ভাবিছো কাৰণ বিয়া বজাৰ কৰি হেকে হোৱাগে নাই। সেই কাৰণে আজি আকৌ যাম বুলি ভাবিছো কাৰণ মোৰো অকমান বস্তু দুটামান আনিবলৈ আছে আৰু ছোৱালীও কিছুমান বস্তু আনিব লগা আছে। সেই কাৰণে আকৌ আজি ওলাম বুলি ভাবিছো টাউনলৈ। তাকে আপোনালোককো লগতে লৈ যাম বুলি ভাবিছো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আপোনালোকে। তেন্তে বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া তাত গ'লে টাউনত গ'লে আপোনালোকক লগ পাই থাকিম। আৰু মোৰ মাতটো শুনি চাগে আপোনালোকে গমেই পাইছে চৰ্দি লাগি আছে। কালি ৰাতি একদম এইকিনা বতৰটো ডাৱৰীয়া কৰি দিলে যে সেইকাৰণে একদম মানে মাতটো পুৰা বহি গ'ল, চৰ্দি লাগিছে আৰু অলপ কাহো আছে। কালি জ্বৰো উঠি গৈছিলে, টেবলেট খাই এতিয়া অকণমান ভাল পাইছো। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছো। তাকে চাব বুলি আশা থাকিলে বলক আৰু এতিয়া থৈ দিও, পিছত লগ পাম আপোনালোকক। এইফালে আমাৰ জিমিয়ে একদম শুইয়ে আছে ন। জিমি क्या करती है तुम? এই পুৰা কিনা হৈছে, বতৰ বেয়া যে শুই আছে। এইফালে মোৰ ফুলখিনিও চাওঁ ডাঙৰ হৈছে আৰু এইফালে আমাৰ ইহঁতি গুটি আৰু ছোৱালীয়ে পুৰা খেলি আছে। ময়ো ইহঁতি কিনো খেলিছে বুলি চাবলৈ আহিলো। একদম পুৰা খেলি আছে আৰু কাপোৰ পাই আৰু জিমিও আহি গ'ল আমাৰ লগত। সেইফালে গৈ আছে জিমি। দেহা বোলে হাই গৈ দিয়া। কি খেলি আছা? সেইজনী জিমি পুৰা চিঞৰি আছে। মই গুচি আহিলোতো, ঘৰত মানুহ নাই যে। এই জিমি এইফালে চা একদম তাইও আহিব লাগে। ইহঁতৰ মাত শুনি পুৰা একদম ইয়াত খেলিব লাগে। হেল্ল' এভৰিৱান, ওলাই মেলি হৈ গ'ল। এতিয়া আমি পুৰা টাউনলৈ যাবলৈ ওলাইছোঁ বজাৰ কৰিবলৈ। তাত গৈ আপোনালোকক লগ পাম বাৰু। মানে জিমিকো খুৱাই পাই ল'লোঁ আৰু তাৰপাছত সন্ধিয়াই হ'ল, আন্ধাৰে হ'ব হ'ল। এতিয়া মানে 5:30 বাজিলে আৰু 6টা বাজিবলৈ 6টা বাজিব এতিয়া। টাইম নাথাকিবা। সো কি কৰোঁ, কি বজাৰ কৰোঁ সকলোবোৰ দেখাই থাকিম কাৰণ এতিয়া আন্ধাৰ হ'ব, গাড়ীত চাগে ভিডিঅ' কৰিবলৈ নোৱাৰিম। এতিয়া আমি আহি আছোঁ, ইমান বৰষুণ দিছে নহয়। আৰু এফালে আমাৰ এখেতে গৈছে এইফালে কিবা ফাৰ্নিচাৰৰ দোকানলৈ গৈছে। কিবা ক'ম আৰু লাহে আপোনালোকক পাছত চাবলৈ গৈছে। তাকে চাই আহি লওক। আৰু আমাৰো বজাৰ কৰিবলৈ আছে ছোৱালীয়ে মই। আগতে পিংক কালাৰ চেণ্ডেল ল'বলৈ আহিছোঁ। বায়ো ল'ব তুমি কি ল'বা? ময়ো চেণ্ডেল ল'ম। বাইক তুমি কি কালাৰ ল'বা? ল'ম আৰু কি কালাৰ ল'বা? ল'ম আৰু কিবা এটা কালাৰ। হোৱাইট কালাৰ? ল'ম আৰু পিংক কালাৰ যদি সেয়াই চাই থাকিব ভিডিঅ'টো শেষলৈকে।
ফাইনেলি আমি য'ত আহিম বুলি কৈছিলোঁ তাত পাই গ'লোহি আৰু আহিয়ে ইমান ধুনীয়া ধুনীয়া চোফাৰখিনি দেখি ভিডিঅ' কৰিবই নকৰাকৈ নোৱাৰিলোৱে মানে ইমানেই ভাল লাগিলে চ' ভিডিঅ' কৰি থ'লোঁ আপোনালোককো দেখাম বুলি আৰু ইফালে আমি যি চাবলৈ আহিছিলোঁ সেয়াও পিনে আমাৰ এখেতে চাই আছে তাকে ডাইনিং টেবুল চাবলৈ আহিছিলোঁ তাকে আমি কিমান কি কথা কিমান দাম সেয়া পাতি আছিলোঁ আৰু লগতে বোলো ভিডিঅ' কৰি আছিলোঁ আপোনালোককো দেখাওঁ বুলি তাকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে হেল্ল' এভৰিৱান আমি ডাইনিং টেবুল চাই আহি এতিয়া আকৌ আমি চেণ্ডেলৰ দোকান পাই গ'লোহি আৰু চেণ্ডেলৰ দোকানত সোমাই আমি পূৰা চেণ্ডেল চোৱাত লাগিয়ে গ'লোঁ কাৰণ ছোৱালীয়ে মই চেণ্ডেল কিনিবলৈ গৈছিলোঁ আৰু ছোৱালীয়ে পচন্দ কৰিলে কিন্তু মোৰ এইখন দোকানত চেণ্ডেল চাই মোৰ এযোৰো পচন্দ নহ'ল আকৌ বেলেগ এখন দোকানলৈ যাব লগা হ'ল চ' ইয়াত মোৰ চেণ্ডেল এযোৰো পচন্দ নহ'ল মই য'ৰ পৰা লৈছিলোঁ তাতে মোৰ চেণ্ডেলযোৰ পচন্দ হ'ল চ' তাত ভিডিঅ' কৰিবলৈ নহ'ল গতিকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে চেণ্ডেলৰ দোকানৰ পৰা আহিলোঁ এতিয়া আকৌ কাপোৰৰ দোকানলৈ সোমালোঁ আৰু ছোৱালীৰ পূৰা কাপোৰ চাই আছোঁ এইখন দোকানতে আমি প্ৰায়ভাগ বস্তুৰ কাপোৰ কানি মানে কুৰ্তি চুৰ্তি ছোৱালীৰ কাপোৰ আমাৰ এখেতৰ সৰহভাগ এইখনৰ পৰাই বজাৰ কৰোঁ বহুত দিনৰে চিনাকিয়ে হৈ গ'ল আমাৰ এইখন দোকানত বজাৰ কৰি কিবা এটা ভালেই লাগে কাৰণ সেইখনৰ পৰাই যিহেতু আগৰ পৰাই লৈ থাকোঁ সেইকাৰণে এইখনতে বোলো গ'লোঁ আৰু ছোৱালীৰ পূৰা লেহেংগা চাবলৈ লৈছোঁ কাৰণ এইখনতে পূৰা তাই লেহেংগাৰ এযোৰ চইচ কৰিলে আৰু লাষ্টত গৈ কেইবাযোৰো চালোঁ চ' পচন্দ হোৱা নাছিলে লাষ্টত গৈ এযোৰ পচন্দ হ'ল আৰু তাই সেইযোৰকে আনিলে আৰু আপোনালোকক দেখাইছোঁ বাৰু ঘৰত গৈ দেখাম আপোনালোকক ভালকৈ ঘৰত চাই থাকিবচোন এতিয়া আমি বজাৰ কৰি মেলি এতিয়া ঘৰলৈ আহি আছোঁ আৰু এইফালে পূৰা ছোৱালীয়ে আগত বহি আছে চিপছ খাই শেষে কৰিলা নেকি আৰু বজাৰ কৰি আনিলোঁ কিবা কিবি আপোনালোকক দেখাম বাৰু আৰু ছোৱালীৰ কাৰণে কিতাপো লৈ আহিছোঁ কাৰণ তাই যিহেতু 3 তাৰিখৰ পৰা স্কুল যাবই এয়া তাই ঘৰতে গৈ দেখামগৈ এতিয়া নেদেখাওঁ হা আৰু সেইফালে কিতাপ আছে এইখিনি কিতাপ তাইৰ ভাগৰ কিতাপখিনি লগতে কিনি আনিছোঁ আৰু মই এইফালে আনিছোঁ চেণ্ডেল আপোনালোকক দেখাম বাৰু আৰু এইফালে যিনি একদম শুইয়ে গ'ল তাই একো নাই তাতে বহা তেন্তে তাৰপাছত সেয়াই আৰু কাইলৈ ঘৰলৈ যাম যিহেতু পাই গ'লোহি তাৰপাছত কি বস্তু আনিলোঁ তাক আপোনালোকক দেখাওঁ ৰ'ব এইফালে আনিছে এইপিনে তাই লেহেংগাৰ এনেই ওপৰে দেখাই দিওঁ ছোৱালীয়ে এইযোৰ চেণ্ডেল আনিছে কেনেকুৱা লাগিছে ক'ব পিছফালে ঘূৰি দিয়া এয়া এইযোৰ তাইৰ চেণ্ডেল আৰু মোৰ ভাগৰযোৰ এইযোৰ মোৰ চেণ্ডেল তাৰপাছত এইপিনে তাই এয়া লেহেংগাৰ ৰ'বা পিন্ধিবা আৰু তাই স্কুলৰ কিতাপ আনিলোঁ এইবিলাক চাইছিলোঁ মানে মই মেলি পিনি এইবিলাক তাই যিহেতু অংকুৰণত প্ৰথম এবাৰ অংকুৰ শ্ৰেণীৰ কাৰণে এইখিনি কিতাপ দি পঠাইছে একেলগতে ৰ'বা এইখিনি পূৰা এইফালে তাই কিতাপ চাই আছে মানে মোৰ চেণ্ডেলযোৰ কেনেকুৱা লাগিছে ক'ব আৰু এইযোৰ তাই সেইযোৰ চেণ্ডেল পিন্ধিয়ে আছে আৰু জিমিয়ে পূৰা এইবিলাক জোতা খাই আছে কিতাপখিনি তাই লেহেংগাযোৰ সেয়া কি কিতাপ পঢ়িছাও সেইবোৰ ৰ'বা পিন্ধিবা চ' আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আজিলৈ মানে এতিয়া আৰু দেৰি হৈ গ'ল আৰু ইয়াতে ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ কাৰণ এতিয়া আকৌ এইবিলাক কাপোৰ চাপোৰ চেঞ্জ কৰি ফ্ৰেছ হৈ পিনি ভাত পানী বনাবই লাগিব কাৰণ এতিয়া 8টাই বাজিলে
8টা বাজি গ'ল আৰু চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই দেহা বাই বাই কোৱা জিমিক কেলে